নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি এটা বৰ সোৱাদ লগা ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হ'ল বুটৰ দালিৰ বৰ দি আলুৰ দম। ৰেচিপিটোলৈ যোৱাৰ আগতে আপোনালোক সকলোকে জুলি জুহাল চেনেললৈ বহুত স্বাগতম জনাইছোঁ। আহক তেনেহ'লে আজিৰ ৰেচিপিটো চাওঁ। আজিৰ ৰেচিপিটোৰ কাৰণে মই লৈছোঁ আধা কেজি বুটৰ বৰ আৰু ডাঙৰ চাই আলু 8টা। আলুখিনি মই এতিয়া সৰু সৰুকৈ কাটি লৈছোঁ। ডাঙৰ চাই পিঁয়াজ 12টা লৈছোঁ। পিঁয়াজখিনি এতিয়া মই মিহিকৈ কাটি লৈছোঁ। এখন কেৰাহীত তেল গৰম হ'ব দিছোঁ। তেলখিনি গৰম হৈছে। মই এতিয়া কাটি থোৱা আলুখিনি ইয়াতে দিম। অলপ নিমখ দিলোঁ, অলপ হালধি গুড়ি দিছোঁ আৰু এতিয়া গোটেইখিনি মই ভালকৈ লৰাই দিছোঁ। মই আলুখিনি ইয়াতে এতিয়া অলপ সময় ভালকৈ ভাজি ল'ম। আলুখিনি মোৰ ভাজা হৈছে। মই এতিয়া এটা বাচনত উঠাই লৈছোঁ। আলু ভাজা কেৰাহীটোতে তেল আছেই। মই সেই আলু ভাজা কেৰাহীতে দালিৰ বৰখিনি দি দিছোঁ আৰু অলপ সময় ভালকৈ ভাজি ল'ম। মোৰ দালিৰ বৰখিনি ৰঙচুৱা হৈছে। মই এতিয়া এটা পাত্ৰত উঠাই লৈছোঁ। দালিৰ বৰখিনি বেছিকৈ নেভাজিলেও হয়। এতিয়া কেৰাহীত তেল গৰম হ'ব দিছোঁ। এতিয়া শুকান জলকীয়া 5টা, তেজপাত 3খিলা, 3টা ইলাচি, অলপ দালচিনি গোটেইখিনি মই তেলত দি দিছোঁ। মই ইয়াতে কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ। মই পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। পিঁয়াজখিনি ভালকৈ ভাজা হোৱা মানে মই মছলাখিনি মিক্সিত গুড়ি কৰি লওঁ। মছলাখিনিৰ কাৰণে মই লৈছোঁ জোখমতে নহৰু, আদা, কেঁচা জলকীয়া 6টা, 2 চামুচ গোটা ধনিয়া, জিৰা গুড়ি 2 চামুচ, অলপমান পানী দি গোটেই মছলাখিনি এতিয়া মই মিক্সিত গুড়ি কৰি ল'ম। মছলাখিনি গুড়ি কৰি লোৱা হ'ল আৰু এফালে ভাজি থকা পিঁয়াজখিনিও মোৰ ৰঙচুৱা হৈছেই। মই এতিয়া গুড়ি কৰি লোৱা মছলাখিনি ইয়াতে দি দিছোঁ আৰু 1 চামুচ নিমখ দিছোঁ, 1 চামুচ হালধি গুড়ি দিছোঁ আৰু 1 চামুচ কাশ্মীৰী জলকীয়া গুড়ি দিছোঁ আৰু আধা চামুচ চেনি দি গোটেইখিনি ভালকৈ লৰাই দিছোঁ। এতিয়া মই ইয়াতে গৰম পানী এগিলাচ দি দিছোঁ আৰু গোটেইখিনি এবাৰ ভালকৈ লৰাই দিছোঁ। মছলাখিনিৰ পৰা কেঁচা গোন্ধ নোযোৱালৈকে মই মছলাখিনি ভাজি ল'ম। মই এতিয়া ইয়াতে ভাজি থোৱা আলুখিনি দি দিছোঁ আৰু গোটেইখিনি মই ভালকৈ এবাৰ লৰাই দিছোঁ। অলপ সময় ভালকৈ উতল অহাৰ পিছত এতিয়া দালিৰ বৰখিনি মই ইয়াতে দি দিছোঁ আৰু গোটেইখিনি ভালকৈ লৰাই দিছোঁ। 3 মিনিটমান মই এনেকৈ ৰাখি দিম। 3 মিনিটমান হ'ল। এতিয়া মই ইয়াতে 1 চামুচ গৰম মছলা দি দিছোঁ আৰু অলপমান ধনিয়া পাত কাটি দিছোঁ। দেখিব বৰ ধুনীয়া হৈছে আৰু গোন্ধ এটাও বৰ ধুনীয়া আহিছে। মোৰ আজিৰ ৰেচিপিটো সম্পূৰ্ণ হৈছে। আপোনালোকৰ কেনেকুৱা লাগিল মোৰ আজিৰ ৰেচিপিটো কমেণ্ট কৰি জনাব আৰু যদি মোৰ ৰেচিপিটো আজি ভাল লাগিছে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আগলৈ আৰু ভাল ভিডিঅ' লৈ আহিম। আজিলৈ আহিছোঁ, নমস্কাৰ।